হয় আজি আমাৰ ইয়াতে আমাৰ এই জয়পুৰ ফুটবল খেলপথাৰত আমাৰ মানে 148তম আমাৰ যে বীৰ বিৰছা মুণ্ডা যি আমাৰ স্বাধীনতা সংগ্ৰামী আছিলে আৰু তেখেতৰ নামত আমাৰ যিটো আমি আমাৰ বিৰছা কমাণ্ডো ফ'ৰ্চ গঠন হৈছিলে আৰু বিৰছা কমাণ্ডো ফ'ৰ্চৰ আজিৰ দিনত 20 ডিচেম্বৰ তাৰিখে প্ৰথম শ্বহীদ হৈছিল সংগঠনটো প্ৰথম শ্বহীদ হৈছিল আৰু আমাৰ যে বিৰছা মুণ্ডা আছে বীৰ এই তেখেতৰ নামত আমাৰ সংগঠনটো হোৱাৰ কাৰণে মানে তেখেতৰ নামটো লৈ আজি আমি 148তম বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে আমি এইটো ফুটবল খেল পাতিছোঁ আৰু এই ফুটবল খেলটোৰ আজি ফাইনেল খেল আছে আৰু আমি BTR ৰিজনত এই খেলটো কৰা হৈছে প্ৰত্যেক 4টা জিলাত মানে 4টা জিলাৰ পৰা আমাৰ খেলুৱৈসকল আছিল আৰু তেখেতসকলৰ ভিতৰত আজি আমাৰ কোকৰাঝাৰ জিলাৰ উত্তৰাঞ্চল আদিবাসী FC আৰু লগতে আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিব ওদালগুৰি FCয়ে তো হয়তো আজি খুব ৰোমাঞ্চকৰ খেল হ'ব আৰু আমি এই খেলটো এই কাৰণেই কৰা হৈছে আমাৰ উঠি অহা যুৱ চামক মানে এটা খেলা ধূলাৰ প্ৰতি বা লিখা পঢ়াৰ প্ৰতি বা আমাৰ সামাজিক কামত উদগনি যোগাবলৈ মানে আমি এইবিলাক প্ৰচেষ্টা লৈছোঁ যাতে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাক ভাল পথে আগুৱাই যাব পাৰে যেনেকুৱা ধৰ এইবিলাক এৱাৰনেছ নকৰিলে আমাৰ এনেকৈ হয় সমাজত আমাৰ যিবিলাক আমাৰ যুৱচাম আছে তেখেত মানে বিপথে পৰিচালিত হয় এনেকুৱা বহুত নিচাজাতীয় দ্ৰব্য হওক বা আমাৰ ধৰ বিদ্ৰোহী কিবা কিবি উগ্ৰপন্থী সংগঠন তেনেকৈ যাতে এইবিলাকৰ পৰা আঁতৰি থাকে আৰু সমাজ সংগঠিত কৰাত সমাজক আগুৱাই লৈ যাতে সিহঁতে উৎসাহ পায় খেল ধূলাৰ প্ৰতি লিখা পঢ়াৰ প্ৰতি আমাৰ ধৰ স্কিল ডেভেলপমেণ্ট কিবা কিবি আমাৰ বহুত স্কিল আছে সেইবিলাকৰ প্ৰতি যাতে আকৰ্ষিত হয় তো সেই উপলক্ষে আমি মানে এই খেলটো কৰিছোঁ আৰু খেলৰ আমি যোৱা 15 নৱেম্বৰ ষ্টাৰ্টিং 15 নৱেম্বৰ চিৰাঙত হৈছিল আৰু আজি 20 ডিচেম্বৰ মানে আজি আমাৰ এইটো ফাইনেল খেল হ'ব তো ইয়াতে আমি সমগ্ৰ আমাৰ এই কোকৰাঝাৰবাসী বা আমাৰ অসমৰ শোণিতপুৰ ওদালগুৰি বাস্কাৰ পৰা আমাৰ দৰ্শক আহি আছে ইতিমধ্যে আহি পাব আৰু খেলটো আমাৰ পৰিচালনা হ'ব অলপ পিছতে আৰম্ভ হ'ব যি খেলাবিলাক ল'ৰাবিলাকে খেলি আছে এতিয়া বৰ্তমান এইটো খেলাৰ পিছত ওপৰত লৈ যাবৰ কাৰণে কেনেকুৱা চেষ্টা কৰে সিহঁতক লৈ যোৱাৰ কাৰণে আমি যিটো আমাৰ আসাম ফুটবল এছ'চিয়েশ্যন আছে সিহঁতৰ লগত অলপ যোগাযোগ কৰিছোঁ যাতে সিহঁতক যিবিলাক আজি প্লেয়াৰ্ছ খেলি আহিব সিহঁতক যাতে আমাৰ আসাম ফুটবল এছ'চিয়েশ্যনৰ দ্বাৰা সিহঁতক পিছলৈ খেলোৱাৰ এটা সুযোগ মানে আমি কৰি দিয়াৰ এটা চেষ্টা কৰিছোঁ যাতে সিহঁতে ওপৰলৈকে ষ্টেট লেভেলৰ প্লেয়াৰ পিছত আমাৰ নেশ্যনেল লেভেলৰ হ'ব পাৰে তো সেই আমি মানে এইটো যোগাযোগ কৰি এইটো মানে চেষ্টা কৰি আছোঁ সিহঁতক আগুৱাই লৈ যোৱাৰ বাবে मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं आइ आफा मेडलाइफ BM हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरि फार्मासि पेडियाट्रिक्स मेडिसिन गायनोलॉजी डेन्टेल यूरोलॉजी डेन्टेल एक्सरे प्ले एरिया एक्सरे सोनोग्राफी OT ICU NICU एबा PICU आरो आइ आफा मेडलाइफ BM हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन लांलाय लाबोनायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन